গন্ডগোল হোৱাৰ চান্স থাকে নেকি ইভিএমত? ইভিএমত গন্ডগোলেই হয়। हाग्रामा महिलारि सारा मा बुंखो लोगोसे मोनसे खोथा रायजोफोर सोमावसारफिननो खोथा बुंदों मानगोनां दिपेन बर' बिथां सारा दुलाराय बर' फरायसा आफादनि आफादगिरि बा प्रेसिडेन्ट अफ अल बड' स्टुडेन्ट इउनियन नाथाय मा खोथा मानि थाखाय बेसिसिम आरो सरकाराथ' रावनाबो गैला दायो कर्ट अफ कन्डाक्ट जाबाय थारैनो एबार सोरबा सोरबा बड'लेण्डनि थाखाय दाबिफिनसिगोन सोमावसारफिनमारसिगोन नामा सोंलु जानानै फैदों बिदिब्ला जों नायलांनि না কিছু চুক্তিৰ যিবিলাক মূল দফা আছিল যে আমাৰ সীমা মানে সম্প্ৰসাৰণ হ'ব লাগে 60খন গাঁও অলৰেডি সোমালে সেই 60খন গাঁৱৰ প্ৰায় 50,000ৰো অধিক ভোটাৰ এইবাৰ বিটিআৰৰ ৰৌতা সমষ্টি ধনশী সমষ্টি আৰু হৰিশংঘা সমষ্টিত তেওঁলোকে ভোটদান কৰিব যদিও 60টা সমষ্টি হ'ব লাগিছিল 125 এমেণ্ডমেণ্টটো পাৰ্লিমেণ্টত ৰাজ্যসভাত পেণ্ডিং হৈ আছে এইটো পাছ কৰিব লাগিছিল আমাৰ দাবী আছিল আৰু এইটো কাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক জুলাই মাহত লগ ধৰিছোঁ গৃহ সচিবক আগষ্ট দানত লগ ধৰিছোঁ আমি কৈছোঁ যে অতি সোনকালে এই যি বিল এইটো পাছ কৰিব লাগে মনচুন সেশ্যন উকলি গ'ল এতিয়া আহি আছে ডিচেম্বৰত উইণ্টাৰ সেশ্যন তাৰ আগে আগে নিখিল বড়ো ছাত্ৰ সন্থাই এই বিলটো যিকোনো বিনিময়ত পাছ কৰাৰ কাৰণে আমি দাবী জনাই পেলাই গণতান্ত্ৰিক আন্দোলন আমি মানে আৰম্ভ কৰিম বুলি আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাই আহিছোঁ ইয়াত মানে কোনো বেয়া পোৱাৰ কথা নাই আমাৰ দাবী আমাৰ আবেগ অনুভূতি আমি ৰাখিছোঁ আৰু আনহাতেদি বড়ো ভাষা অসমৰ সহযোগী ৰাজ্যিক ভাষা বিদ্যালয় প্ৰাধিকৰণৰ যি বিষয় আছিল 10টা কলেজ প্ৰাধিকৃত হৈ গ'ল আৰু NDB কেডাৰক ৰিহেবিলিটেশ্যন দিব লাগে মাৰ্টিয়াৰ পৰিয়ালক মানে এক্সগ্ৰেচিয়া দিব লাগে আন যিবিলাক বিষয় আছিল সেই বিষয়সমূহ প্ৰায় নিষ্পত্তি হৈছে কেছ উইড্ৰ কিছুমান হৈছে কিছুমান আছে জেলত এতিয়া ৰঞ্জন দৈমাৰী আৰু আন ছগৰাকীৰ বাদে আৰু বৰ্তমান তেওঁলোকে কেন্দ্ৰীয় কাৰাগাৰত নাই তেওঁলোকক বিশেষ কাৰাগাৰত মানে ৰখা হৈছে তো ইয়াৰ বাদে জেলত এতিয়া চিধাচিধিকৈ মানে যিবিলাক NIA আৰু CBIত আছিল সকলোখিনি প্ৰায় ওলাইছে তো ইয়াৰ কাৰণে আমি আশাবাদী সেই নিৰ্বাচনে নিৰ্ধাৰণ কৰিব যে আগন্তুক দিনত কোন দলে নিজৰ ইস্তাহাৰত বড়ো শান্তি চুক্তি 2020 যাৰ দ্বাৰা ইয়াত শান্তি স্থাপন হ'ল যাৰ দ্বাৰা সকলো ৰাজনৈতিক দলে এতিয়া নিৰ্বাচন খেলিবলৈ এটা সুযোগ আৰু সুবিধা পালে এই শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোন দলৰ ইস্তাহাৰত এইটো মানে স্থান পাব আৰু কোন দলে এই কমিটমেণ্টটো লৈ পেলাই আগবাঢ়িব তাৰ ওপৰত আমি বিবেচনা কৰিম তাৰ ওপৰত আমি এই ইলেকশ্যনটো নিৰ্ভৰ কৰিব ধন্যবাদ दानिया फैदो ससेब्लाबो हाग्रामा सारा भटखौ लानानै मा बुंदों माब्रै जागोन ইয়াতকৈ বেছি আহিছে আমি ভাবিছিলোঁ 5-6 হাজাৰ মানুহ হ'ব নাকি ইয়াতকৈ বেছি হৈছে 10,000ৰ ওপৰত আছে প্ৰমোদ বড়োৱে এতিয়ালৈকে নাম প্ৰমোদ বড়ো এতিয়ালৈকে সি নিজে ক'ত খেলিব সেইটো নামটো সমষ্টিৰ নামটো দিব পৰা নাই বা ক'ব পৰা নাই তাৰমানে ইয়াৰ জিৰ' হৈ গ'ল গণেশ কছাৰী আৰামত EM পাব স্যাৰ এটা গুৰুত্বপূৰ্ণ কথা যে আপুনি যেনেকৈ BTCত বেলত আনিছে গোটেই অসমত কি ইভিএম বাদ দিব লাগে নেকি নাই BTCত হোৱাৰ পিছত আকৌ অসমতো নিশ্চয় বেলতে হ'ব গন্ডগোল হোৱাৰ চান্স থাকে নেকি ইভিএমত ইভিএমত গন্ডগোলেই হয় গুৰুত্ব